আজি প্ৰেছ মিটৰ জৰিয়তে গোটেই পিটিচিবাসী ৰাইজক আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান জাননী দিবৰ কাৰণে আমি আজি প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। মোৰ লগত আছে মোৰ কলিগ তথা BTR EM উইলছন হাজদা ডাঙৰীয়া, তেখেতৰ স্প'ক্স পাৰ্চন। তো যি নহওক, যোৱাকালি আমাৰ কেবিনেট সিদ্ধান্ত হৈ গ'ল। অসম চৰকাৰৰ কেবিনেট বৈঠক বুলি কয় আৰু আমাৰ BTCৰ এক্সিকিউটিভ কাউন্সিল মানে EC মিটিং বুলি কয়। তো যোৱাকালি আমাৰ গোটেই জিলা ভিত্তিত আমাৰ EMসকল মানে BTC চৰকাৰ আমাৰ EC মিটিঙত কিছুমান সিদ্ধান্ত লোৱা হ'ল। একচুৱেলি এনেকুৱা হ'ব লাগে যে EC মিটিঙত আমি যিবিলাক সিদ্ধান্ত লওঁ পিছদিনা আপোনালোকৰ মিডিয়া বন্ধুসকল বা প্ৰেছ মিটৰ জৰিয়তে গোটেই PTC বাকী ৰাইজক জনাব লাগে। কিন্তু এতিয়া আমি ইমপ্লিমেণ্ট কৰিছোঁ, প্ৰস্তাৱ লৈছোঁ যে প্ৰত্যেক মাহতে আমাৰ EC মিটিং হৈ থাকে। EC মিটিঙৰ পিছদিনা আমি চৰকাৰে কি সিদ্ধান্ত ল'লোঁ আৰু কি আলোচনা বিলোচনা কৰিলোঁ এইবিলাক গোটেই ৰাইজক জনাবৰ কাৰণে। তো যি নহওক, আজি আমি আপোনালোকক কিছুমান উন্নয়ন মানে ডেভেলপমেণ্ট স্কিমৰ বিষয়ে লৈ পেলাই আমি আপোনালোকৰ এই মিডিয়া চেনেলৰ জৰিয়তে গোটেই পিটিচিবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। কি হ'ল যে আমি বহুত কাম কৰিলোঁ, কিন্তু আমাৰ হাইলাইটটো ইমান হোৱা নাই। তো এতিয়া ৰাইজে জানিব লাগিব। তো যোৱা EC মিটিঙৰ যিটো সিদ্ধান্ত হ'ল সেইটো মই ক'ব বিচাৰিছোঁ। মই আৰু উইলছন হাজদা ডাঙৰীয়া উভয়ে দুজনে আজি আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। প্ৰথমতে আমি ল'লোঁ সিদ্ধান্ত, EC মিটিঙত পাছ হ'ল যে সুজিত নাৰ্জাৰী মেম'ৰিয়েল অডিটৰিয়াম, সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত আমাৰ 40টা সমষ্টিত এখনকৈ 2.5 কোটি টকীয়াকৈ অনুদানকৈ মানে আমি অডিটৰিয়াম মেম'ৰিয়েলখন বনাম। কাৰণ কি হ'ল, আমি দেখা পাইছোঁ যে যদি 600 বা 700 মানুহ লৈ পেলাই কিবা এখন বৈঠকৰ ব্যৱস্থা কৰা হয়, তেনেহ'লে আমি সমষ্টি ভিত্তিত আমি অডিটৰিয়াম হল বিচাৰি নাপাওঁ। গোসাইগাঁও কিবা মিটিং পাতিবলৈ হ'লে SDO চিভিলৰ এই কনফাৰেন্স হলত বহিব লগা হয় আৰু তাতে ইমান কেপাচিটিও নাই। তো এইটোৰ অভাৱ গোটেই সমষ্টিত 40টা সমষ্টিত আমি দেখা পাওঁ, কাৰণ বিভিন্ন ধৰণৰ মিটিং বা অনুষ্ঠান হৈ থাকে। তো এইটোৰ অভাৱ বহুদিনৰ পৰা আজি মানে পূৰণ হ'বলৈ গৈ আছে। তো এই সুজিত নাৰ্জাৰী মেম'ৰিয়েল অডিটৰিয়ামটো 2.5 কোটি টকাকৈ প্ৰত্যেকটা সমষ্টিত 40টা সমষ্টিত নিৰ্মাণ হ'ব। এইটো যোৱা EC মিটিঙত সিদ্ধান্ত লোৱা হ'ল। 2 নম্বৰ, আপোনালোকে জানে যে যিটো নাকি আমাৰ BTC একৰ্ড হৈছিল 2003। তো সেই BLT সংগঠনৰ ফাউণ্ডাৰ আছিলে মানে চিলাগাং বসুমতাৰী। তো এই চিলাগাং বসুমতাৰী নামত প্ৰত্যেক সমষ্টিত এখনকৈ ষ্টেডিয়াম হ'ব, মিনি ষ্টেডিয়াম। এই ষ্টেডিয়ামত বিভিন্ন ধৰণৰ ক্ৰীড়া ব্যৱস্থা থাকিব আৰু এই ষ্টেডিয়ামৰ মূল্য ধাৰণ কৰা হৈছে মানে চেংচন এমাউণ্ট হ'ল 5 কোটিকৈ টকা। প্ৰত্যেকটা সমষ্টিত মাৰ্টিয়াৰ্ছ চিলাগাঙৰ নামত 5 কোটিকৈ আমাৰ এমাউণ্ট ধৰা হৈছে। এইটো EC মিটিঙত পাছ কৰা হ'ল। তৃতীয়ত, প্ৰত্যেকটা সমষ্টিত বি বাংবুৰ গৌৰা ইয়থ চেণ্টাৰ খোলা হ'ব প্ৰত্যেকটা সমষ্টিত। কাৰণ ইয়থ মটিভেটেড হ'ব লাগিব। আমি কৈ থাকোঁ ইয়থ ফিউচাৰৰ জেনেৰেশ্যন আগবঢ়াই লৈ যাব। তো ইয়থ মটিভেশ্যনটো আমাৰ খুব এচেঞ্চিয়েল আৰু চৰকাৰে ইয়থৰ প্ৰতি গুৰুত্ব দি আহি আছে। তো সেইকাৰণে আমি যোৱা EC মিটিঙত এই সিদ্ধান্ত ল'লোঁ যে প্ৰত্যেকটা সমষ্টিত মানে 40টা সমষ্টিত মানে এখনকৈ বি বাংবুৰ গৌৰা নামৰ ইয়থ চেণ্টাৰ নিৰ্মাণ হ'ব। চতুৰ্থ, প্ৰত্যেকটা VCDC 5জন সদস্য লৈ পেলাই আপোনাৰ 21জন ল'ৰা আৰু ছোৱালীক আপোনাৰ ডিজিটেল ট্ৰেইনিং দিয়া হ'ব প্ৰত্যেকটা VCDC ৱাইজ। কাৰণ আজিকালি চব ডিজিটেলাইজ হৈ গৈছে। তো অহা দিনত মানে মেনুৱেলটো আমি মানে দেখা নাপাম আৰু মেনুৱেলৰ
মানে কোনো হেৰি নাথাকিব, অস্তিত্বই নাথাকিব, যাৰ কাৰণে আজি গোটেই ইণ্ডিয়াত ডিজিটেলাইজ হৈ গৈ আছে প্ৰত্যেকটা ক্ষেত্ৰত। তো সেইকাৰণে আমি প্ৰত্যেকটা VCDCত 21জন ল'ৰা ছোৱালীক আমি 5জন হেৰি লৈ পেলাই এক্সপাৰ্ট লৈ পেলাই আমি ডিজিটেলাইজ ট্ৰেইনিং দিম। আৰু এইটো EC মিটিঙত সিদ্ধান্ত হৈ গ'ল, পাছ হৈ গ'ল। 5 নম্বৰ কি হ'ল, আমি দেখা পাইছোঁ যে আমাৰ যে সেলফ হেল্প গ্ৰুপ আছে, ইমান হাজাৰ হাজাৰ সেলফ হেল্প গ্ৰুপ আছে আমাৰ BTCত। তো এই সেলফ হেল্প গ্ৰুপৰ CRP থাকে, CLF থাকে, VO থাকে। আপোনাৰ এই সেলফ হেল্প গ্ৰুপবিলাকৰ যে ট্ৰেইনিং লয়, এই ট্ৰেইনিং লোৱাৰ কাৰণে আপোনাৰ কোনো ভৱন নাই বা কোনো বিল্ডিং নাই বা হল নাই। তো সেইকাৰণে আমি প্ৰত্যেকটা সমষ্টিত VCDC ৱাইজ আমি CLF বিল্ডিং আমি নিৰ্মাণ কৰিম, মানে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। CLF বিল্ডিংটো নথকাৰ কাৰণে আমাৰ সেলফ হেল্প গ্ৰুপৰ মহিলা ব্যক্তিসকল বহুত সমস্যাৰ সন্মুখীন হৈ আছে। তো এইকেইটা আঁচনি আমি যোৱা মানে কালি য়েষ্টাৰডে EC মিটিঙত আমি পাছ কৰিলোঁ। আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যে এইবিলাক যে দাবী আছিলে, বহুদিনীয়া দাবী, এই দাবীবিলাক এই আমাৰ চৰকাৰৰ সময়ত আমি পূৰণ কৰিম। আজি চাওক, চিলাগাং ডাঙৰীয়াক আমি সন্মানিত কৰিবৰ কাৰণে, চিলাগাং ডাঙৰীয়াৰ নাম গোটেই BTCত মানে মানুহৰ মুখত থাকিবৰ কাৰণে আমি গোটেই BTCত চিলাগাং ডাঙৰীয়াৰ নামত ইনডোৰ ষ্টেডিয়ামৰ ব্যৱস্থা কৰিলোঁ। আমি সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত মেম'ৰিয়েল অডিটৰিয়াম খুলিবৰ ব্যৱস্থা কৰিছোঁ। আমি বি বাংবুৰ গৌৰা ডাঙৰীয়াৰ নামত চেণ্টাৰ মটিভেটেড হ'বৰ কাৰণে আমি যুৱক মানে চেণ্টাৰ মানে যুৱকবিলাক আগবাঢ়ি আহিবৰ কাৰণে আমি চেণ্টাৰ খুলিছোঁ। আৰু CLF ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন CLF বিল্ডিং। তো CLFৰ বিল্ডিঙৰ যিটো নিৰ্মাণ হ'ব সেইটো ধৰা হৈছে 19 লাখ টকাকৈ। প্ৰত্যেকটা CLF মানে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন যে নিৰ্মাণ হ'ব বিল্ডিং, সেইটোৰো মানে ধনৰাশি আমি 19 লাখ টকাকৈ আমি EC মিটিঙত পাছ কৰিছোঁ। তো এই যে ডিজিটেলাইজ কৰা হ'ব, মানে এই ডিজিটেল ট্ৰেইনিং দিয়া হ'ব, তো এইবিলাক আমি কৰিছোঁ। আৰু 2 নম্বৰ কি, আমি EC মিটিঙত যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ যে হান্স ফাউণ্ডেশ্যন বুলি আপোনালোকে গম পায় যে হান্স ফাউণ্ডেশ্যনে গোটেই ভাৰতবৰ্ষত গোটেই অসমত কাম কৰি আছে। এতিয়া তেওঁলোক আগবাঢ়ি আহিছে আমাৰ BTCতো কাম কৰিবৰ কাৰণে। আৰু এই হেল্থ ফাউণ্ডেশ্যনৰ লগত আমাৰ এটা MOI চাইন হৈছে যে মেডিকেল ইউনিট ভেন, মানে বাহন, মেডিকেল বাহন, মোবাইল মেডিকেল ইউনিট ভেন দি পেলাই এতিয়া আমি চিন্তা কৰিছোঁ 20টা মেডিকেল ইউনিট ভেন। এই 20টা মেডিকেল ইউনিট ভেনৰ মাধ্যমত 20টা মানে সমষ্টিত আমি মানে এই চিকিৎসা আমি সেৱা আগবঢ়াম। আৰু এইটো হেল্থ ফাউণ্ডেশ্যনে আগবাঢ়ি আহিছে আমাৰ BTCক মানে কাম কৰিবৰ কাৰণে, BTCৰ জনসাধাৰণৰ হৈ কাম কৰিবৰ কাৰণে। খুব অত্যন্ত মানে আনন্দৰ বিষয় যে বাহিৰা ফাউণ্ডেশ্যনবিলাকক BTCত এই শান্তিৰ কাৰণে আগবাঢ়ি আহিছে কাম কৰিবৰ কাৰণে। আৰু তাতে ডক্টৰ থাকিব, নাৰ্ছ থাকিব, আপোনাৰ লেবৰ ব্যৱস্থা থাকিব। তো এইটো কালি ধুনীয়াকৈ হেল্থ ফাউণ্ডেশ্যনে আমাক মানে স্ক্ৰীণত ভালকৈ পাৱাৰ প্ৰেজেণ্টেশ্যন দিছে, ভালকৈ দেখুৱাইছে, আমি সকলোৱে খুচি হৈছোঁ। তো তেওঁলোকে কৈছে যে ফাৰ্ষ্ট টাইম আমি 20টা মেডিকেল ইউনিট মানে ভেন কিনি ছাৰ্ভিচ দি পেলাই আমি মানে ভিতৰীয়া অঞ্চলবিলাকত যাব, VCDC অঞ্চলত যাব। নেক্সট আৰু 20টা লৈ পেলাই পূৰাপূৰি 40টা সমষ্টি কভাৰ কৰিব। তো আৰু কিছুমান সিদ্ধান্ত মানে আলোচনা হৈছে। তো যেতিয়ালৈকে মাইনছটো নোলায় তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ, কিন্তু এইকেইটা আমি প্ৰম্পট মানে সিদ্ধান্ত পাছ হৈ গ'ল। আৰু এতিয়াৰ পৰা আপোনালোকে জানে যে EC মিটিঙত যি আলোচনা হয়, এই আলোচনাবিলাক আমি দেখা পাওঁ যে অসম চৰকাৰৰ যিদিনা কেবিনেট বৈঠক হয় সেইদিনা সিদ্ধান্ত ল'ল। অহা দিনৰ EC মিটিঙৰ পিছত আপোনালোকৰ এই মিডিয়া চেনেলৰ জৰিয়তে বা আপোনালোকক জনোৱা হ'ব, প্ৰেছ মিটৰ ব্যৱস্থা থাকিব যে EC মিটিঙত কি সিদ্ধান্ত লোৱা হ'ল, BTCৰ বাকী ৰাইজৰ কাৰণে কি ভাবিলে চৰকাৰ, কি কৰিলে আৰু অহা দিনত কি কৰিব, আমি আপোনালোকৰ জৰিয়তে জনাই থাকিম। তো যি নহওক, এইকেইটা আঁচনি মই ভাবোঁ যে খুব মানে গুৰুত্বপূৰ্ণ আঁচনি। কাৰণ কি হ'ল, আমাৰ সমষ্টিৰ ভিত্তিত কিন্তু আজিলৈকে কোনো ষ্টেডিয়াম হোৱা নাই। এখন ষ্টেডিয়ামে আছে, সেইটো হ'ল চাই ষ্টেডিয়াম। আৰু KDS আপোনালোকে জানে। আৰু এই ষ্টেডিয়ামটো হ'লে আমাৰ প্ৰত্যেকটা সমষ্টিৰ ভিত্তিত ডাঙৰ ফুটবল খেলৰ আয়োজন থাকিব।
আমাৰ যি মানে মানে এথলেটিক্স গেম থাকিব এইবিলাক মানে আমি এৰেঞ্জ কৰিব পাৰিম। তো আজি এই মেমৰিয়েল অডিটৰিয়ামটো হ'লে কি হ'ব, অডিটৰিয়াম হ'লে আপোনাৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান হওক বা যিকোনো ধৰণৰ বাহিৰা কোনো ছেমিনাৰ হওক এই অডিটৰিয়াম হলবিলাকত পাতিব পাৰিব। সমষ্টি ভিত্তিত কোনো অডিটৰিয়াম হল নাই। যেনেকৈ মই ফকীৰাগ্ৰাম সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰি আছোঁ, ফকীৰাগ্ৰামত আজিলৈকে এখন অডিটৰিয়াম হল নাই, আজিলৈকে এখন ষ্টেডিয়াম নাই, আজিলৈকে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন বিল্ডিং নাই। তো এইবিলাক আমাৰ এই চৰকাৰৰ সময়ত গোটেই BTC-বাসী ৰাইজ নিজা চকুৰে দেখা পাব যে মিনি ষ্টেডিয়াম হ'ল, ইনডোৰ মিনি অডিটৰিয়াম হ'ল, ইয়থ চেণ্টাৰ হ'ল, ডিজিটেলাইজ কৰিবৰ কাৰণে এক্সপাৰ্ট ল'ৰা ছোৱালী আমি আনি পেলাই আমি 21জনীয়া ল'ৰা ছোৱালীক আমি ট্ৰেইনিং দিয়াম। আমি এই ছেল্ফ হেল্প গ্ৰুপ আগবঢ়াই লৈ যাবৰ কাৰণে ভালকৈ তেওঁলোকৰ যি মানে এক্টিভিটিছ, কোনোবা গৰু পালন, কোনোবা মানে ছাগলী পালন, কোনোবা গাহৰি পালন, এই যে ট্ৰেইনিং হয়, মিটিং হয়, এইবিলাক ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ হলত তেওঁলোকে ভালকৈ ট্ৰেইনিং ল'ব পাৰিব। তো যি নহওক, মোৰ লগত মোৰ আৰু এজন মোৰ কলিগ উইলছন হাজদা ডাঙৰীয়া আছে, তেখেতক অলপ বহুত ভাল লাগিছে। আৰু আমি চৰকাৰ হোৱা প্ৰায় 2.5 বছৰমান হ'ল। এই 2.5 বছৰৰ ভিতৰত বহুত কাম হৈছে আৰু কাম হ'ব। এই ফাইনেন্সিয়েল ইয়াৰত আপোনাৰ বাজেটত ধৰা হৈছে। তো মই ভাবোঁ যে আমাৰ এই চৰকাৰৰ যি কামবিলাক এতিয়া আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ মাধ্যমত গোটেই BTC-বাসী ৰাইজ জানিব লাগিব। বহুতে আমাৰ অপজিশ্যনৰ লিডাৰসকলে কৈ থাকে যে এই চৰকাৰৰ সময়ত একো কাম হোৱা নাই, এনেই নামতে কাম আছে। তো এতিয়া জানিব লাগিব যে কি কাম হ'ল আৰু কি কাম হ'ব। আৰু বহুত ক'বলগীয়া আছিল, কাৰণ আগতে বহুত এনেকুৱা কিছুমান স্কিম বা আঁচনি আমি লৈছোঁ যে এইবিলাক ছাকচেছফুলো হ'ল, যেনেকুৱা ধৰক ছুপাৰ 50 মিছন। এইবাৰ আমাৰ EC মিটিঙত আৰু এখন সিদ্ধান্ত পাছ কৰা হৈছে, ছুপাৰ 50 যিটো MBBS 50জন ল'ৰা মেডিকেলৰ কোচিঙৰ কাৰণে দিয়া ফ্ৰী, তাৰ হেৰি কৰা হ'ব। তো এইবিলাক যোৱা বছৰ যেনেকুৱা আমাৰ ছুপাৰ 50ৰ UPSC কোচিঙৰ কাৰণে চাণক্য IAS একাডেমীত যিটো আমাৰ এগ্ৰিমেণ্ট হৈছে, এতিয়া আমাৰ BTC-ৰ 50জনীয়া ছাত্ৰ ছাত্ৰী দিল্লীত কোচিং লৈ আছে। তাৰে ভিতৰত কিছুমান ল'ৰা ছোৱালী এই কেইদিনমানৰ আগত যে APSC এক্সামৰ যিটো প্ৰিলিমিনাৰী এক্সাম হৈ গ'ল, তাতে 27গৰাকী ল'ৰা ছোৱালী অলৰেডি আপোনাৰ পাছ কৰিলে। তো আজি এই UPSC কোচিং পোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে APSC-টো ইজি হৈ গৈছে। তো অহা দিনত আৰু ভালকৈ যাতে কোচিং ল'ব পাৰে, সেইকাৰণে বেলেগ আৰু আমি ট্ৰেইনিং চেণ্টাৰ বা হেৰিৰ লগত কোচিং চেণ্টাৰৰ লগত আমি কথা পাতি আছোঁ, যাতে আমাৰ BTC-ৰ পৰা কিছুমান আমি ল'ৰা ছোৱালী ভাল UPSC আমি কমপ্লিট কৰাব পাৰোঁ। কোনোবা IAS হওক, IPS হওক বা IFS হওক, বা সেইটো নহ'লেও এটলিষ্ট আমাৰ APSC কোৰ্চ মানে কমপ্লিট কৰি পেলাই APS হওক, মানে ACS হওক, সেইটো আমি গুৰুত্ব দি আহিছোঁ। তো যি নহওক, এতিয়া আপোনালোকৰ আজিৰ এই প্ৰেছ মিটত মই এইটো ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো চৰকাৰে যি কাম কৰি আছে, সেই কামৰ মানে বিল্ডিংটো আৰু এদিনত নহয়। বিল্ডিং হ'বলৈ গ'লে 2 বছৰ টাইম লাগে, 3 বছৰ টাইম লাগে। তো চৰকাৰী আঁচনিও এদিনত নহয় বা 1 মাহতে নহয়, টাইম লাগে। তো এই টাইমটো এতিয়া বহুত কিছুমান এনেকুৱা প্ৰজেক্ট এতিয়া ফুলফিল হ'বলৈ গৈ আছে, আৰু অহা দিনত আপোনালোকে গম পাব, আমি প্ৰকাশ কৰিম যে কি কাম কৰিম। তো যি নহওক, মই উইলছন হাজদা চন্দ্ৰপাৰা যদি নাকচ কৰিছে, তেনেহ'লে সেই সমষ্টিৰ বেলেগ ঠাইত আমি কৰিম। কিন্তু আমাৰ এইটো EC মিটিঙত পাছ হৈছে যে সমষ্টি ভিত্তিত আমি চিলাগাং ডাঙৰীয়াৰ নামত আমি ইনডোৰ ষ্টেডিয়াম আমি এখন নিৰ্মাণ কৰিম। এতিয়া যদি সেইফালে নাকচ কৰিছে, তেনেহ'লে আমি চন্দ্ৰপাৰাৰ ইনষ্টেড অফ চন্দ্ৰপাৰা আমি বেলেগ ঠাইত বহাৰ ব্যৱস্থা কৰিম। কিন্তু আমাৰ সিদ্ধান্ত যে সমষ্টি ভিত্তিত আমি ষ্টেডিয়াম এখন নিৰ্মাণ কৰিমেই। আৰু তেখেতে বা কিয় নাকচ কৰিছে মই বুজা নাই, কিন্তু সেইটো আমি আলোচনা কৰিম, কিহৰ কাৰণে কি সমস্যা আছে কি না আছে, এইটো চৰকাৰে বহি ল'ম। কিন্তু আমি পাছ কৰিলোঁ, আমি এমাউণ্টটো ধাৰ্য কৰিছোঁ এখন মিনি ষ্টেডিয়াম 5 কোটি টকাকৈ। তাৰমানে 5 কোটি হ'লে 40টা সমষ্টিত হ'লে আপুনি চাওক প্ৰায় 200 crore। আৰু সেই 200 crore ইজ নট এ জক, কমপ্লিটলি কনষ্ট্ৰাকশ্যনৰ কামত লাগিব। এখনকৈ মেমৰিয়েল অডিটৰিয়াম হ'ল যিটো 2.5 কোটি টকা, 2.5 crore, এইটো 40টা সমষ্টি মানে আপোনাৰ প্ৰায় 100 কোটি টকা।
তো এতিয়া এই যে আমাৰ চৰকাৰে যে পুঁজি পাই আছে অসম চৰকাৰী হওক বা কেন্দ্ৰীয় চৰকাৰী হওক সেই পুঁজিখন যে আমি কনষ্ট্ৰাক্টিভ কামত লগাই আছোঁ বিল্ডিং নিৰ্মাণ হ'ব এই যে CLF বিল্ডিং হ'ব এইটোই আমাৰ চৰকাৰৰ মানে কি ক'ম এই 5 বছৰৰ পিছত এতিয়া আমি পঢ়া শুনা কৰি আছোঁ যেতিয়া পৰীক্ষা আহিব 5 বছৰৰ পিছত তেতিয়া এই পৰীক্ষাতেই আমাৰ গম পোৱা যাব আমাৰ ষ্টাডিটো কেনেকৈ হৈছে কি হৈছে যি নহওক এতিয়া মই উজ্জ্বল হাজৰিকা ডাঙৰীয়ে ক'ম অলপ नैरोजा नैजिथाम नैजिब्रै सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इकोनॉमिक्स, इंग्लिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइंस आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन